উইণ্ডোজ 10 ব্যৱহাৰকাৰীসকলৰ এটা অসুবিধা হ'ল উইণ্ডোজ অট'মেটিকেলি আপডেট হোৱা আৰু উইণ্ডোজ আপডেট হোৱাটো বন্ধ কৰিবলৈ চিষ্টেম ছেটিংছত কোনো ধৰণৰ অপশ্যন দেখা নোপোৱা। চ' আজি আমি শিকিম উইণ্ডোজ আপডেট আৰু প্ৰাইভেচি ডাটা কালেকশ্যন কেনেকৈ এটা ক্লিকত বন্ধ কৰিব পাৰি। সেই বন্ধুসকল নমস্কাৰ, উমিদলৈ আকৌ এবাৰ স্বাগতম আপোনালোকক। আজি আমাৰ টপিক হ'ল হাউ টু পাৰ্মানেণ্টলি ষ্টপ উইণ্ডোজ 10 অট'মেটিক আপডেট ইন 1 minute। চ' ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। প্ৰথমতে আমি এটা ফ্ৰী ছফ্টৱেৰ ডাউনলোড কৰি ল'ব লাগিব। ছফ্টৱেৰটোৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। চ' ছফ্টৱেৰটো ডাউনলোড কৰি আমি আমাৰ উইণ্ডোজ ছিষ্টেমত ইনষ্টল কৰি ল'ব লাগিব। চ' ইনষ্টল কেনেকৈ কৰিম মই দেখুওৱা ধৰণে ষ্টেপ বাই ষ্টেপ আপোনালোকে আগবাঢ়ক। ছফ্টৱেৰটোত ডাবল ক্লিক কৰি আমি নেক্সট অপশ্যনত ক্লিক কৰি ইনষ্টল কৰি ল'ম। ইনষ্টল হোৱাৰ পিছত ছফ্টৱেৰৰ আইকনটো এনেকুৱাকৈ আপোনালোকে ডেস্কটপত দেখিবলৈ পাব। চ' প্ৰথমে আমি ছফ্টৱেৰটোত ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজত যাম। প্ৰপাৰ্টিজত যোৱাৰ লগে লগে আমি দেখিবলৈ পাম কম্পেটিবিলিটি অপশ্যন এটা। তাত যায় আমি একেবাৰে তলত ৰান দিছ প্ৰগ্ৰাম এজ এন এডমিনিষ্ট্ৰেটৰ তাত আমি টিক কৰিম। তাৰপিছত এপ্লাই কৰিম, অ'কে কৰিম। তাৰপিছত আমি ছফ্টৱেৰটো ডাবল ক্লিক কৰি ৰান কৰিম। ৰান কৰাৰ লগে লগে ছফ্টৱেৰটোৰ মেইন মেনুখন খোলা খাব। তাত আমি তিনিটা ভাগ দেখিবলৈ পাম। চ' আমি প্ৰথম ভাগত যাম। প্ৰথম ভাগত যাই আমি দেখিম যে তাত এনেবল অট'মেটিক আপডেট সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপুনি তলত দেখিবলৈ হ'ব ডিচেবল অট'মেটিক আপডেট। সেইটোত আমি ক্লিক কৰিম। ক্লিক কৰি দ্বিতীয় ভাগটোত যাম। দ্বিতীয় ভাগটোত যাই আমি নীলা হৈ থকা বুটনকেইটা আমি ক্লিক কৰি ডিচেবল কৰিম আৰু অ'কে ক্লিক কৰিম। 3 নম্বৰ ভাগটোত যাম। তাৰমানে তলত এটা অপশ্যন পাব ব্লক অল হোষ্ট, তাত আমি ক্লিক কৰি অ'কে কৰিম। চ' আমি আৰু প্ৰথম ভাগত যাই ডিচেবল অট'মেটিক আপডেটৰ তলত থকা আপডেট পলিচিত আমি ক্লিক কৰি অ'কে কৰিম। ছফ্টৱেৰটো এক্সিট কৰি দিম। এনেকুৱাকৈ আমি খুব কম সময়ৰ ভিতৰতে কোনো টেকনিকেল জ্ঞান নথকাকৈ উইণ্ডোজৰ অট'মেটিক আপডেটৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰোঁ। চ' ভিডিঅ'টো চাই যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰক।